লাইট ফেন অফ কৰি দে গুড মৰ্ণিং আজি আমাৰ উৰিষ্যাত ডে 1 আৰু এতিয়া আমি ভুৱনেশ্বৰত আছোঁ আৰু ৰাতিপুৱাই আচলতে ভুৱনেশ্বৰৰ পৰা ডাইৰেক্ট পুৰীলৈ যোৱাৰ কথা আছিলে আমাৰ কিন্তু আমি ভাবিলোঁ যে ইভিনিং 5টা বজাত আমি জগন্নাথ মন্দিৰ দৰ্শন কৰিম সেইকাৰণে দিনটো যিহেতু আমাৰ হাতত আছে টাইমো আছে ভাবিলোঁ ভুৱনেশ্বৰতে অলপ কিবা কিবি চাই যাওঁ পিছত আকৌ সময় নিমিলিবও পাৰে এয়া হৈছে নন্দন কানন জু তাত সোমাবৰ কাৰণে আমি টিকেট কৰি আছোঁ আৰু প্ৰথমতে বান্দৰটোৱে আমাক সম্ভাষণ জনালে এনেকুৱা বান্দৰ ভয় লগা আমি আকৌ মানে তলদি পাৰ হৈ আহিছোঁ মইতো এইখিনিত বহি যাম চব দেখি যোৱাকৈ কি বান্দৰ বুলি কৈবা এইটো বান্দৰটোৰ নাম নাজানো কিন্তু মানে নেজডাল ইমানেই দীঘল আৰু মানে মুখবোৰ ক'লা ক'লা আমাৰ আচলতে জুখন ইমানকৈ চোৱাৰ মতলব নাছিলে ভাবিলোঁ এনেই এপাক সোমাম আৰু জুখনটো আমি আৰু গুৱাহাটীতো দেখোঁ ইয়াতনো কি বেলেগ দেখিম কিন্তু নহয় ইয়াতো মানে বিৰাট ভাল লাগিলে আৰু এইখন মানে এনেই অকণমান সোমাই চাব নোৱাৰি ভালকৈ সোমাবই লাগিব যিহেতু অলপ আঁতৰতেহে আছে বস্তুবিলাক সেইটো কাৰণে মানে গাড়ী এখন লৈ ল'লে ভাল আৰু সোমোৱাৰ লগে লগে ৰখিয়ে থাকিব গাড়ী আৰু গাইড ৰখি থাকিব আমি গাইড এজনো লৈ ল'লোঁ আৰু পূৰা ডিটেইলছত দেখাই দিলে ভাল লাগিলে আৰু ইয়াৰ জীৱ জন্তুবিলাকৰ চববোৰেই ধুনীয়া ধুনীয়া নাম আছে সিহঁতক মানে গৈ পেলাই যদি নামবিলাক মাতি চিঞৰোঁ অকণমান ৰেচপন্স দিয়ে দেই ইয়াৰ নাম আছিলে চিলা তাৰপিছতে বাঘবিলাকৰ নাম সম্ৰাট বাদল বৰ্ষা চবৰে বেলেগ বেলেগ নাম আৰু আমাৰ মোক বোলে বাছটোৰ ওচৰলৈ পঠিয়াই লাভ নাই মানে আমাৰ দেউতাই কৈছে চুবাই মানে দাঁত বিষাই যাবগৈ বাঘৰ মানে কেলে খাইছিলোঁ নিচিনা লাগিছে মগৰ নাই ৰ'দ আজি কিন্তু মানে বিৰাট ধুনীয়া লাগিছে ইমান ডাঙৰ টেম্পলটো আৰু মানে ভাল লাগিছে বজাৰ সমাৰ পৰা ধুনীয়াকৈ বহি আছে আমি এতিয়া আহি পেলাই আকৌ পালোহি ভুৱনেশ্বৰত থকা লিংগৰাজ টেম্পলটো এতিয়া ডাইৰেক্ট আহি আমি পুৰী পালোহি এখন আমাৰ হোটেল লিংগৰাজ টেম্পলত আমি ভিতৰত নোসোমালোঁ কাৰণ তাত অলপ দীঘলীয়া প্ৰচেছ যিহেতু বহুত দীঘল লাইন আছিলে আৰু ফোন বেগ চব ছাবমিট কৰি মানে অলপ টাইম লৈ যাব লাগে আচলতে তালৈ আমি বাহিৰৰ পৰাই সেৱা কৰিলোঁ যিহেতু আমি 5টা বজাত মন্দিৰ পাবহি লাগিব সেইকাৰণে লৰালৰিকৈ গুচি আহিলোঁ পুৰীলৈ এয়া 3:30-4টা মানত আমি আহি পেলাই ৰুম সোমালোঁ আৰু চব জগন্নাথ মন্দিৰ যাবৰ কাৰণে পূৰা ৰেডি হৈ আছে মই ভাবিছোঁ এটা কুইক ট'ৰ দি দিওঁ আমাৰ দুদিনৰ এপাৰ্টমেণ্টটোৰ মানে আমি দুদিনৰ কাৰণে এইটো এপাৰ্টমেণ্ট বুক কৰি লৈছিলোঁ এইখন আচলতে ৰিজৰ্ট আছিলে জগন্নাথ মন্দিৰৰ পৰা প্ৰায় 20 মিনিটছমান দূৰত আৰু ইয়াত অলপ মানে শান্ত পৰিৱেশ আমি যিহেতু ফেমিলি গৈছিলোঁ সেইটো কাৰণে এনেকৈ এটা এপাৰ্টমেণ্ট বুক কৰি ল'লোঁ ইয়াতে 2টা বেডৰুম 3টা বাথৰুম এটা হল ৰুম আৰু 2টা কিটচেন 2 BHK আছিলে আৰু চবচে ডাঙৰ কথা আমাৰ ৰুমৰ পৰা চি ভিউ আছিলে সেইটো কাৰণে বিৰাট ভাল লাগিলে আৰু এইটো ৰুমলৈ আহোঁতে ৰাতিয়ে হৈ গ'ল মানে এইটো ক্লিপ মই ৰাতিহে লৈছোঁ তেতিয়া চব মন্দিৰলৈ ওলাই আছিল যে এতিয়া চাফা কৰি দেখাইছোঁ আৰু সাগৰ দেখি দেখিছা আকৌ এতিয়া গম পাইছোঁ ধুনীয়া লাগিছে ন চবেই চাদৰ মেখেলা পিন্ধি ওলালে আৰু বাপৰে ভিডিঅ' কৰা মানে এনেকুৱা উৎপাত চবৰে ফটোৰ চাওক আকৌ উৎপাত হোৱা আকৌ দেই মই চাদৰ মেখেলা দেখিছিলোঁ বা
কমন চেঞ্চ কমন চেঞ্চ একেবাৰে নাই। তাকো শাৰীখন মামাই দিয়া গাভৰুতে মানে কমেও 27 বছৰমান গালি খাই গৈছোঁ আৰু আহিল সমস্যা লৈ আছোঁ মানে সেই কৈছোঁ নহয়। কেনেকুৱা অনুভৱ? ভাল লাগিছে। ভাল লাগিছে। দেউতাহঁত গৈ ক'বা বেলেগে আমি ক'ৰবাতে থাকিলোঁ মানে এনেকুৱা উৎপাত হৈছে মানে গাড়ীখন ৰখি আছে আৰু 5টা বজাত আমি মন্দিৰ পাবগৈ লাগিব। এবাৰ বেছি দূৰ নহয়, 20 মিনিট লাগে আমাৰ হোটেলখনৰ পৰা। হ'ব দে কাইলৈ দিনটো আছে নহয়, পিন্ধি ল'বি। মন্দিৰলৈ গৈ থাকোঁতে গল্ডেন বীচখন আমি দেখি গৈছোঁ, মানে দেখি পাগল হৈ গৈছোঁ আৰু প্ৰথমবাৰ দেখিছোঁ সাগৰ, মানে কেতিয়া যাওঁ লাগিছে আৰু। এই আমি মন্দিৰ পালোহি আৰু এইখিনি সময়তে মানে সন্ধিয়া 5টা 5:30 মানত এই মেইন মন্দিৰৰ ফ্লেগখন সদায় চেঞ্জ কৰে। এজন পুৰোহিতে একদম মন্দিৰৰ ওপৰলৈ কোনো জখলা ৰছী নোহোৱাকৈ বগাই গৈ পেলাই চেঞ্জ কৰি আকৌ মানে উল্টাকৈ নামি আহে আৰু সঁচাকৈ আমি এইটো দৃশ্য দেখিলোঁগৈ। মানে আচৰিত লাগে, ইমান স্পীডত যায়, ইমান ওপৰত আছে আমি, যিহেতু তলৰ পৰা ওপৰলৈ মানে স্পষ্টই নহয়, ইমানেই ওখ আৰু কেমেৰাটো বাৰু ধৰিব নোৱাৰে, কিন্তু সঁচাকৈ আৰু শুনামতে মানে এটা বংশৰ মানুহে এই ফ্লেগখন চেঞ্জ কৰে আৰু তেওঁলোকে বিশ্বাস কৰে যে এদিনৰ কাৰণেও যদি ফ্লেগখন চেঞ্জ নকৰে 18 বছৰৰ কাৰণে বোলে মন্দিৰ বন্ধ হৈ যাব। আৰু আমিও একদম ধুনীয়া টাইমত পালোহি। আমি আহি পাওঁতেই ফ্লেগখন চেঞ্জ কৰিব লৈছে আৰু আমি প্ৰথমতে সেয়া চাই ৰখি ল'লোঁ। তাৰপিছতে আমি ফোন বেগ চব ছাবমিট কৰি দিলোঁ, যিহেতু তাত এলাউ নকৰে মন্দিৰৰ ভিতৰত। এইখন ডাঙৰ গাড়ীখন আহিছোঁ মন্দিৰৰ পৰা, এটা জেটত আকৌ দুটাহে বহিবলৈ দিয়া, বা 8টা মানুহ ৰাতি গোটেইসোপা বহিলোঁ নমাই দিছোঁ। এইকেইখন গাড়ী ফ্ৰী ছাৰ্ভিচ দিয়ে মন্দিৰৰ পৰা মানুহ অনা নিয়া কৰিবৰ কাৰণে। এজনী থকা তানিক কোচতে অকণমানিকা লোৱা বুলি। খাজা বোলে ফেমাছ হয়, কিন্তু এতিয়া আমাৰ ধৈৰ্য নাই, পিছত চেপৰে খাম আৰু। তাতে ৰখি আছে ইহঁত। আমাৰ অৱস্থা বেয়া হৈ গ'ল, মোৰ নিচিনা কিমান মানুহৰ অকণ দিগদাৰ হয় আৰু দেই, লাইন চাইন পাতিলে বাপৰে শকত মানুহৰ দিগদাৰ হয় বাৰু। পাইছিলে দুটা চেণ্ডেল এতিয়া আমি খাবলৈ যাওঁ ডিনাৰ। এতিয়া আমাৰ হোটেলখনতে আমি তলত গৈ আছোঁ খাবৰ কাৰণে ৰাতিৰ সাঁজ। দিনটো ভালকৈ ক'তো খোৱা নাই, ভাত চাত খাবলৈ দিগদাৰ। তলত আমি বুদ্ধিষ্ট টেম্পলত খাইছিলোঁ, বুদ্ধিষ্ট টেম্পলৰ ওচৰতে মানে টুৰিষ্টৰ কাৰণে হোটেল থাকে, তাত খাইছিলোঁ। পাহৰি যাওঁ ভালে কৰিছিলে আমি এলাওতে হেৰিবা হাত এখন দি ভঙা, হাত এখন ভাঙিলে কাৰণে হাতে যি পাৰিছে আৰু আমাৰ মানে গালি চালি খাই আহে, খুজিব ভয় খাই পেহাই দেউতাই পূৰা একদম চানি আকৌ কফি খাওঁ মানে চলো। এইখন ইয়াৰে হয় আমাৰ হেৰিখনৰে। এইখন ৰিজৰ্ট হয়নে?
খানাও ভাল হয়। আমি মানে ইয়াত আৰু প্লাছ পইণ্ট মানে আমাৰ নিজৰ মানে খিৰিকীৰ পৰা আমি একদম সাগৰ দেখি থাকোঁ। এতিয়া আমাৰ ৱাকিং ডিষ্টেঞ্চতে আছে ব্ৰিজখন, কিন্তু মানে আন্ধাৰ হৈ যায়। কিন্তু মানে কি হয়, যোনখিনি আছে মানে তাত মানে মানুহ এতিয়া নাই, তাত লাইটিঙো নাই, লাইট একো নাই মানে, সেইটো কাৰণে এতিয়া যাব ভয় লাগে ন। আমাৰ মানে ৰুমটো যোনখনত আছে অকণমান মানে অকণ ঠাণ্ডা পৰিৱেশ, ঠাণ্ডা অকল মানে বিচৰ হুলস্থুলটো যোনটো গল্ডেন বিচত যোনটো হুলস্থুল থাকে তাৰ পৰা অকণমান আঁতৰত ইয়াত মানে মোহিনী বিচ, আমাৰ মোহিনী বিচ কাইলৈ আমি ৰাতিপুৱা যাম ভাবিছিলোঁ। এতিয়া আমি চুইমিং পুলতে অকণমান হেৰি কৰিম, কিন্তু এতিয়া বন্ধ কৰি দিলে। কাইলৈ ৰাতিপুৱা যাম আৰু। বাহিৰৰ ৰাস্তাটো ফুৰিব এইটো বতাহটো বহুত ভাল লাগিছে ন। আৰু কাইলৈ আমাক অকণমান পাৰ্ক সাগৰৰ যাবলৈ নালাগে বোলে, চিন্তা কৰি দিওঁ অকলে খোজকাঢ়ি যাওঁ বুলি কওঁ। ইমান ধুনীয়া নহয় পৰিৱেশটো, মানে সেই বিচৰ হুলস্থুলৰ পৰা মানে অকণমান আঁতৰত, বেছি আঁতৰতো নহয়, গল্ডেন বিচৰ পৰা আঁতৰত আৰু মেইন ৰোড হয় এইটো, কিন্তু বহুত ধুনীয়া মানে মানে শেষ হ'লে সেইকণতে সাগৰ আৰু লাইটখিনি শেষ হ'লেই সাগৰ আৰু সেইকণতে আৰু। কিন্তু মানে এতিয়া সাগৰত ইমান আন্ধাৰ, ভয় লাগে ন সাগৰত, হয়নে? মানে সাগৰখন চাবলৈ মানে ৰখিবই পৰা নাই। মানে আজি আহিলোঁ হয়, মানে আজি আমি ফুৰি পাইছোঁহি, কিন্তু মানে এতিয়ালৈকে সাগৰখনেই দেখা নাই ভালকৈ। কেতিয়া চাওঁ লাগি আছে মানে। এখন হেৰি এইটো কি কয়, ভূৱনেশ্বৰ বা পুৰীলৈ আপোনালোকৰ 1.5 ঘণ্টা লাগে। 1.5 ঘণ্টাত আমি পাই গ'লোহি। তাৰপিছতে ইয়াত পূৰা জল্দি গা চা ধুই ফ্ৰেছ হৈ চাদৰ মেখেলা পিন্ধিলে, মই এইটো পিন্ধিলোঁ বাৰু। আমাৰ হোটেলখনৰ পৰা 20 মিনিট লাগে জগন্নাথ মন্দিৰলৈ। তাত গ'লোঁ, তাতো ফোন বেগ একো এলাও নাই। আৰু মানে বুজি নাপালোঁ ন, গ'লোঁ যদি মানে ৰাস্তা কেনি কি যায় মানে ভিতৰত বাউণ্ডেৰী ঘৰৰ নিচিনা একো বুজি নাপায়। মানে আমি ঘূৰিয়ে চাৰিটা ৰাস্তা আছে বুলি কৈছে। আৰু যে গৈ দেখিলোঁ, আমি পাণ্ডা লোৱা নাছিলোঁ। পাণ্ডাবিলাকে পাৰ পাৰ্চন কিমান কৈছে জোনকা? এজনে গ'লে পাৰ পাৰ্চন 200 আৰু এজনে গ'লে পাৰ পাৰ্চন 300 কি কৰি দিব আপোনালোকক? মই সঁচাকৈ কৈছোঁ, পাণ্ডা নলোৱাই ভাল, হয়নে? বেছি সময় লাগে। একে কথাই কিবা এটা মানে লাইনত ৰৈ থাকিলেও মানে অশান্তিটো ইমান এটা অনুভৱ মানে পাণ্ডা ল'লে সেই একেখিনি বস্তুৱেই, অৱশ্যে ল'লে অকণ সুবিধা হ'ব। আমি মানুহক সুধি গৈছোঁ। নহয় একেখিনি বস্তু নহয়, মানে তেওঁলোকে বেলেগ এটা ছাইডেদি লৈ যায়, মানে ভিৰত লাইন পাতিব নালাগে মানে। কিন্তু আমি লাইন পাতি গৈছোঁ। আমি কমচে কম 1 ঘণ্টাটো লাইনত থিয় হৈছোঁ ন যেনেকুৱা। আৰু লাইন মানে কি নৰ্মেল লাইন নহয়, মানে এনেকৈ পেটকা লাগি থাকে যে এনেকুৱা লাগে। আৰু এটা প্ৰব্লেম হ'ল, আমি মোবাইল বহুত দূৰত থৈ দিলোঁ, বহুত ঠেলা হেঁচা খালোঁ, ভাল লাগিলে। এতিয়া আকৌ আমি খাই কৰি ৰুম আহি আছোঁ, এতিয়া সোম আৰু কাইলৈ আমি সাগৰ চাওঁ। সাগৰখনেই দেখা নাই এতিয়ালৈকে, সাগৰখনে চাব পৰা নাই। চাম আৰু কাইলৈতো পূৰা গোটেই দিন সাগৰ চাম। আজি ফাৰ্ষ্ট মানে মেইন জগন্নাথ মন্দিৰ দৰ্শন কৰি ল'লোঁ আৰু এতিয়া কাইলৈ গোটেই দিনটো সাগৰ চাম।